এয়া আমাৰ মেও পোৱালি এইটো এইটো পাণ্ডে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে বৰ্তমান মই আছোঁ আমাৰ ডান্স স্কুললৈ নৃত্যাংগ ডান্স ইনষ্টিটিউটত আছোঁ আমি বৰ্তমান সেয়া আমাৰ ষ্টাফ আহি পাইছেহি এয়া আমাৰ নিহাৰিকা গায়ন আৰু এয়া আমাৰ নৃত্যাংগনৰ ডাইৰেক্টৰ নৱজিত বৰা কিবা ক'বা নেকি আজি আমাৰ প্ৰগ্ৰেমটোৰ বিষয়ে শোভাযাত্ৰালৈ ওলাইছোঁ আৰু 5 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আছে নৃত্যৰ আৰু যোগাসনৰ সকলোকে লগ পোৱা আশা কৰিছোঁ জিলা প্ৰতিভালৈ বৰ্তমান আমি শোভাযাত্ৰালৈ আমি সাজু হৈ আছোঁ আৰু বাকী আপোনালোকক দেখাই থাকিম আজি আমাৰ প্ৰগ্ৰেমটো শোভাযাত্ৰাত কি হ'ল তাৰপিছত গোটেই প্ৰগ্ৰেমখিনি আপোনালোকক দেখাই থাকিম এতিয়া ব'লক গৈ থাকোঁ শোভাযাত্ৰা এতিয়া বন্ধুসকল আমাৰ ইতিমধ্যে আমাৰ ষ্টুডেণ্টৰ গাৰ্জেন আৰু আমাৰ বাকী ষ্টাফবোৰ লাহে লাহে আহি জমা হৈছেহি ইয়াৰ পৰাই আমি আৰম্ভ কৰিম আৰু আমাৰ হীৰকজ্যোতি কোঁৱৰ আজি আমাৰ দিনটো ফটোগ্ৰাফী তেওঁৱে কৰিব আৰু ৰাতি আমাৰ লগত গ্ৰীণ ৰুমত বা আমাৰ বাকী কামখিনি কৰিব বাকী সকলোখিনি মানুহ আহি পাইছেহি আৰু মানুহ আহিবলৈ বাকী আছে এতিয়া বাকী দেখাইছে বাকী এয়া আমাৰ হীৰক দা আমাৰ ঢুলীয়া এয়া আমাৰ নাৰায়ণ মহাশয় ঢুলীয়া এইজন আৰু এজন ঢুলীয়া আমাৰ নামটো কৈ দিয়া এপাক হে কবিৰ সিং অভিজিত অভিজিত আৰু এওঁ বায়ন পাৰ্টি ন নামটো কৈ দিয়া জয়ন্ত আৰু এজন পাগুৰি মাৰি আছে নামটো কি আছিলে পৰাগ বাকী দেখাই থাকিম আপোনালোকক আমাৰ আগন্তুক কি হৈ থাকে এই আমাৰ মানস কিবা ক'বা নেকি আজি প্ৰগ্ৰেমৰ বিষয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মজা হ'ব আজি গোটেই দিনটো প্ৰগ্ৰেম আছে বাকী এইফালে আমাৰ নিহাৰিকা আমাৰ ৰিম্পী ধুনীয়া এয়া আমাৰ ফটোগ্ৰাফাৰ হীৰকজ্যোতি কোঁৱৰ এয়া চাওক ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ এয়া হে তাই ফাৰ্ষ্ট টাইম ওলাব মোৰ ব্লগত খুব ফূৰ্তি পাইছে তাই বা এয়া হা গোটেই দিনটো ওলাই থাকিব টেনশ্যন ফ্ৰী বিন্দাছ এই আমাৰ ডাইৰেক্টৰ তেওঁ বহুত টেনশ্যন আহি আছোঁ যোৱা ৰখি যা মই ৰখি আছোঁ মাজত মই ৰখি আছোঁ মাজত ৰখ খুৰা ৰখিব এয়া বৰ্তমান আমাৰ কি কয় নহয় শোভাযাত্ৰা শেষ কৰি এয়া আমাৰ গানৰ প্ৰতিযোগিতা চলি আছে এয়া আমাৰ ডাইৰেক্টৰ গানৰ বৰ্তমান এয়া আমাৰ হীৰক ছিংগাৰ এয়া চব ছিংগাৰ পূৰা গানৰ প্ৰেক্টিচ চলিছে এয়া আমাৰ মেও পোৱালি এইটো বৰ্তমান গাহৰি পোৱালি হৈছিলে লাহে দিয়া হীৰক কোৱা এয়া স্কেল টেষ্ট কৰি আছে কোনটো স্কেলত হীৰকে গাই দিয়া গোৱা ধুনীয়া তাই ভাল গায়
আকৌ কোৱা এয়া প্ৰথমবাৰ বেক কেমেৰা দি মই ট্ৰাই কৰিলোঁ এয়া আমাৰ হিৰক দাই শিকাই দিছে আমাক দেখা পাইছেনে নাজানো বাৰু বাকী চাওঁ কিমানখিনি পাৰোঁ এনেকৈ মই কৰি পেলাই বেক কেমেৰা দি চোৱা এয়া আমাৰ মাজত মাধৱ দা আহি পাইছেহি এয়া আমি ফাইনেলি বস্তুখিনি উঠালোগৈ এয়া আমাৰ এয়া হিৰক দা ব্লগ কৰি আছে এয়া আমাৰ টমটমৰ বস্তুখিনি উঠাই কৰি এতিয়া আমি গৈ আছোঁ এয়া আমাৰ হিৰক এয়া আমাৰ হিৰক দা ব্লগিং চলি আছে এয়া আমাৰ মাধৱ দা এয়া আমাৰ এইজন ব্লগাৰ চাই লওক ব্লগাৰ তাৰ চেনেলৰ লিংকটো তেওঁ আহি আছে ইয়াত চাই লওক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মই ডেছক্ৰিপশ্যনত লিংক দি দিম বাকী আমি গৈ আছোঁ বাকী আপোনালোক দেখাই আছোঁ লাইব্ৰেৰী গৈ পেলাই কি কৰিম নকৰিম চব দেখাই আমি ওলাইছোঁগৈ হেৰি লাইব্ৰেৰী যাবলৈ বস্তুখিনি লৈ লৈছোঁ এয়া আমাৰ আগত আছে আমাৰ হিৰক দা আৰু এয়া আমাৰ নৱ বাকী এতিয়া যাওঁ লাইব্ৰেৰীলৈ গৈ কৰি আমাৰ তাত ষ্টেজ ডেক'ৰেশ্যন কৰিবলৈ আছে ষ্টেজ ডেক'ৰেশ্যন কৰাৰ পিছত বাকী আমাৰ ষ্টেজ ৰিহাৰ্চেল অলপমানো আছে যদি পাৰোঁ আপোনালোকক দেখাই থাকি যিমানখিনি পাৰোঁ বাকী আজি সন্ধিয়া চাগে ভিডিঅ' আপোনালোকে প্ৰগ্ৰেমৰ পিছদিনাখনে পাবগৈ চাগে আৰু বাকী আজি সন্ধিয়া 5 বজাৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হ'ব বাকী যিখিনি পাৰোঁ আপোনালোকক প্ৰগ্ৰেমৰ বস্তুখিনি দেখাই থাকিব চেষ্টা কৰিম বাকী লগতে আমাৰ হিৰক দা তেওঁৰ এটা ইউটিউব চেনেল আছে মই চেনেল লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তেওঁৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাকী লগতে মোৰটো যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে মোৰটোতো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই বাকীখিনি আপোনালোক দেখাই আছোঁ ব'লক এতিয়া লাইব্ৰেৰী আহি পাইছোঁহি এয়া হিৰক দাই চিঞৰি আছে বস্তু কোনো দিবলৈ নাহে বাকী এয়া হিৰক ইয়াক মাতি আছে ইমানটো নাহে অথনিবা হিৰক দাই চিঞৰি আছে তাত ৰখি বাকী এয়া আমাৰ বাকী দুজনমান আছে এয়া আমাৰ খুচুৰা পইচা ইহঁত বোলে 1-1.5 ঘণ্টা আগৰ পৰাই বোলে প্ৰেক্টিচ চলি আছে এয়া আমাৰ সন্ধ্যা বাইদেউ বহুত আগৰ পৰাই তাই প্ৰেক্টিচ চলি আছে আমাৰ কি ক'ম আৰু এইটো পাণ্ডে এইটো খালি এক্সপ্ৰেশ্যন দিবলৈ ৰখি সেইটো আমাৰ বহি আছে তাত আমাৰ এইটো ব্ৰইলাৰ পোৱালিটো এইটো আজি লাষ্ট দিন আজি প্ৰগ্ৰেমৰ পিছত তাই আৰু নাহে আমাৰ মাজত বাকী লাইব্ৰেৰীলৈ আহিছোঁ চাওঁ এতিয়া ডেক'ৰেশ্যন কৰোঁগৈ আমাৰ ইয়াতে আজি ৰাতি প্ৰগ্ৰেমটো আছে আপোনালোকে যোন পাৰে চাবলৈ আহিব আৰু বাকী চাওঁ এতিয়া কাম বনত লাগোঁগৈ ধুনীয়াকৈ কাম বন কৰি তাৰপিছত বাকীখিনি আবেলি দেখাই আছোঁ হয়নে নহয় কি কোৱা হয়নে নহয় এয়া তাই মই বোলে বেয়া তাক বোলে মই নেদেখাওঁ ইয়াত আঁতৰপৰাই দেখাইছোঁ হ'ল পোহৰ হৈ লওক ধুনীয়া এয়া আমাৰ পাণ্ডেটো এক্সপ্ৰেশ্যন কুইন কোৱা কিহৰ বৰ্তমান আমাৰ ছেট বনোৱা হৈছেগৈ বাকী এতিয়া দেখাই আছোঁ আপোনালোকক কেনেকুৱাকৈ ছেটখন হৈছে এইটো আপোনাৰ আমাৰ পিছফালে এয়া হৈছেগৈ আৰু সজাবলৈ বাকী আছে বাৰু আধা হ'লগৈ এয়া আমি গোটেইকেইটা আহি লাগি ভাগি আছোঁ আমাৰ হিৰক এয়া বাবুদা কিবা ক'বা নেকি আজি প্ৰগ্ৰেমৰ বিষয়ে আজি সকলো প্ৰগ্ৰেম চাবলৈ আহিব মাতাটোতো মাতিলে বাৰু কিন্তু ভিডিঅ'টো বাৰু প্ৰগ্ৰেমৰ পিছদিনা আপলোড হ'ব তথাপিতো চবকে আমন্ত্ৰণ থাকিল বাকী যোনে যোনে আমাৰ হিৰকদাৰ চেনেলটো চোৱা তাত ডেছক্ৰিপশ্যনত মোৰ লিংক থাকিব আৰু মোৰ ভিডিঅ'ত হিৰকদাৰ লিংক থাকিব চেনেলৰ তো দুজনক গৈ পেলাই একদম মিলাই আমাক আগবঢ়াই লৈ যাব দেই বাকী আপোনালোকক দেখাই থাকিম আৰু এতিয়া বহুত ভোক লাগিছে একো খোৱা নাই কোনো আমি বাকী আৰু অলপ কাম আছে কামটো কৰি গোটেইকেইটা আমি খাবলৈ বহিম আৰু দেই আজি ইয়াতে আমাৰ অনুষ্ঠানটি হ'ব সন্ধিয়া 5 বজাত বাকী আপোনালোকক দেখাই গৈ আছোঁ এইয়া ষ্টেজত আমাৰ হিৰক দা তেওঁ বোলে ফেচবুকত লাইভ আহে তাকে তেওঁ লাইভত পূৰা চলি আছে আৰু তেওঁ লাইভ চলি আছে আৰু মোৰ ব্লগিং চলি আছে এই আমাৰ নৃত্যাংগনৰ ডাইৰেক্টৰ এয়া অৱস্থা চাওক নবাইবা চাই দিয়া ধুনীয়া এয়া অৱস্থা আমাৰ নৃত্যাংগনৰ ডাইৰেক্টৰ এয়া আমাৰ হিৰক দাৰ পৰা লাইভ চলি আছে একদম ফেচবুকত দিয়া মাৰা ভালকৈ মাৰা বৰ্তমান আহি পাইছোঁ আমাৰ প্ৰগ্ৰেমলৈ এয়া অনামিকা বাকী এয়া আমাৰ ষ্টুডেণ্টখিনি আহি পাইছে ইতিমধ্যে এয়া গ্ৰুপ বাকী ইয়াত আছে বাকী ইয়াতো আছে এয়া আমাৰ জ্যোতিষ্ণা বা ভালে আছা কিবা ক'বা নেকি আজি আমাৰ প্ৰগ্ৰেমৰ বিষয়ে
বাকী মই দেখাই আছোঁ বাকী আমাৰ अब मेरा कुछ भी नहीं हर पल हर लम्हा मैं कैसे बोलूं खिलो को कसम लगाई खोदो मोदो तुम कोई भरी दिया बोल जो আজি মই পাগল বিকাই তোক এৰি ক'লৈকো নাযাওঁ বুলি কওঁতে তই এৰি গ'লি কোনোবাই মোৰ মূৰত হাত বুলাই পাগলী বুলি কওঁ এবাৰ কওঁ যদি তোকে চকুলো শুকাই দিবালে Aku dah